লক্ষীপুৰবাসীৰ বাবে সুখবৰ। গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানামূৰত আজি ব্যক্তিগত খণ্ডৰ অত্যাধুনিক চকু চিকিৎসালয় অৰ্থাৎ লক্ষীপুৰ আই হস্পিটেলৰ শুভ উদ্বোধনী কৰা হয়। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে এপিডিচিএলৰ সঞ্চালক কাশ্যপ প্ৰকাশ, লক্ষীপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা লক্ষীপুৰ অষ্টত জনসেৱা ট্ৰাষ্টৰ সভাপতি ডক্টৰ মিৰ্জা মন্নাফ, সমাজসেৱক খলিলুৰ ৰহমান, লক্ষীপুৰ পৌৰসভাৰ পৌৰপতি ৰাজেশ প্ৰসাদ গুপ্তা, লক্ষীপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কাশ্যপ বিশ্বাস, সমাজসেৱক আব্দুল মাজিদ, অধিবক্তা জাহাংগীৰ আলম, সমাজসেৱক শ্বাহজাহান আলী প্ৰমুখ্যে সমাজৰ গুণী মানী ব্যক্তিসকলে এতিয়া আপুনি চকুৰ ডক্টৰ বিচাৰি অথবা চকুৰ যিকোনো সমস্যাৰ বাবে বিদেশলৈ যোৱাৰ প্ৰয়োজন নাই। লক্ষীপুৰতে উপলব্ধ অত্যাধুনিক চকু চিকিৎসালয় অৰ্থাৎ লক্ষীপুৰ আই হস্পিটেল। আপোনাৰ যিকোনো চকুৰ সমস্যাৰ সমাধান কেৱল মাত্ৰ লক্ষীপুৰ চকু চিকিৎসালয়। নেপালৰ অভিজ্ঞ চকু চিকিৎসক এতিয়া লক্ষীপুৰতে উপলব্ধ। ৰাইজৰ সুবিধাৰ্থে 24 ঘণ্টাই চিকিৎসা সেৱা উপলব্ধ হ'ব লক্ষীপুৰ চকু চিকিৎসালয়ত অৰ্থাৎ লক্ষীপুৰ আই হস্পিটেলত। অপাৰেশ্যনৰ পৰা আদি কৰি চকুৰ সকলো ৰোগৰ উন্নত মানৰ চিকিৎসা হ'ব হাস্পতালখনত। লক্ষীপুৰ আই হস্পিটেলৰ স্বত্বাধিকাৰী লাইছ মোল্লাই জানিব দিয়া মতে বহিৰাজ্যত যাতায়াতৰ পৰা আদি কৰি অত্যাধিক যি ধন খৰচ হয় সেই উক্ত ধনেৰে প্ৰায় লক্ষীপুৰ আই হস্পিটেলত চিকিৎসা সেৱা লাভ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে। লক্ষীপুৰৰ পৰা ৰেজাউল কৰিমৰ ৰিপৰ্ট, ৰামধেনু অসম লাইভ। মোৰ নামটো লাইছ মোল্লা। এই লক্ষীপুৰৰ হস্পিটেল খোলাৰ কাৰণে মই বহুত দিনৰ পৰা চেষ্টা কৰি আছিলোঁ। আজি হয়তো মোৰ ছাকচেছ হ'ল। ৰাইজৰ সহায় সহানুভূতি ভালে পাইছোঁ, গতিকে আগন্তুক কামনা কৰিলোঁ যাতে ৰাইজে ভালকৈ সহায় সহানুভূতি কৰে। ইয়াৰ কাৰণে ৰাইজক মই অশেষ ধন্যবাদ জনাই আজি হস্পিটেলখন অপেনিং কৰা হ'ল। হয়, আমি দেখি আহিছোঁ ইমান দিনৰ মানুহে চেন্নাই বা গুৱাহাটী ইতিমধ্যে বহুত ঠাইত গৈ চিকিৎসা কৰিছে, কিন্তু আপুনি আমাৰ ওচৰে পাজৰে মানে লক্ষীপুৰ পৌৰসভা বাদে ইতিমধ্যে ধুবুৰীৰ পৰা আদি কৰি জলেশ্বৰলৈকে এইখিনি ৰাইজক আপুনি কি আহ্বান কৰিব? এইখিনি মানুহে আমাৰ হস্পিটেলত সহায় সহযোগিতা আগবঢ়াই আহে। আমি হয়তো কম পইচাৰ ভিতৰতে সিহঁতৰ চিকিৎসা কৰাৰ সুবিধা দিয়াৰ কাৰণে আমি হয়তো যথেষ্ট চেষ্টা কৰিম। আমাৰ ডাক্তাৰবিলাক থাকিব, ডাক্তাৰবিলাকৰ যথেষ্ট সহায় সহানুভূতি কৰিব। তাৰ কাৰণে মই ডাক্তাৰবিলাকক অশেষ ধন্যবাদ জনালোঁ। তেখেতে যাতে ভালকৈ চেষ্টা কৰি মানে ৰোগীৰ সেৱা শুশ্ৰূষা কৰে। আমাৰ অঞ্চলৰ মানুহখিনি নেপাল চেপালত যায় আৰু আমি সেৱাৰ মনোবৃত্তিৰে এইখন হস্পিটেলত আমি ব্যৱস্থা কৰিছোঁ। সেৱা আগবঢ়াৰ কাৰণে ইয়াৰ পৰা চেষ্টা কৰা হ'ব। ইয়াত নিশ্চয় বাহিৰৰ পৰা অভিজ্ঞ ডক্টৰসকলে সদায় 24 ঘণ্টাই নেপালৰ পৰা ডক্টৰ আহিব, অভিজ্ঞ ডক্টৰ আহিব, কলকাতাৰ পৰা ডক্টৰবিলাক আছে। সিহঁতে 24 ঘণ্টাই ইহঁতক ছাৰ্ভিচ দিব। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ।